हेलो फ्रेंड्स আজি আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ কাষ চাপিছো ছোৱালীজনী সৰু হৈ আছে কাৰণে মানে মই সময় নাপাওঁ বৰ বিশেষ ভিডিও কৰিবলৈ তাই 4 মাহ হৈছে হে হেতু কাৰণে তথাপিও আৰু যিকন সময় পাওঁ তাৰ মাজতে এনে অকনকৈ এনজয়মেন্টৰ কাৰণে এটা দুটা ভিডিও কৰো আৰু আহকচোন চাওঁ কিনো আজি এটা ভিডিও বনালো ফাৰহিন এতিয়াতো মিমি 4 মাহ হ'ব নহয় তাই তুমি হ্যাঙ্গিং স্পিনাৰ ডাল আনি দিবা তাই চাই খেলি থাকিব বৰ ভাল পাব হয় নেকি তেন্তে হলে মই আজি এডাল কিনি আনিম টকা পইচানো মানুহে ঘটে কাৰ কাৰণে লৰাছলিৰ কাৰণে ন থ্যাংক ইউ তুমি মোক ইমানখিনি ভ্যালুয়েবল ইনফৰমেশন দিয়াৰ কাৰণে থ্যাংক ইউ এডাল ইমান মৰম লাগিছে এনেকে পকাই দিয়ে ন চাও কোন ঘুৰাই দেখুৱাওকচোন চাও ও মা ইমান ধুনীয়া লাগিছে তাই ইমান ভাল পাব চাগে কিমান দাম এডালৰ 1800 চাও আৰু এডাল বেলেগ এডাল চাও এইডাল চাও অকণ বেলেগ ধৰণৰ নেকি মুখ আছে ন এনেকে ঘূৰাই দিলে মুখখন ওলাই যাব চাগে ন চাও আইহো ইমান ধুনীয়া লাগিছে এডাল কিমান দাম এডালৰ কিমান 2000 কিনো আৰু ফৰেন বস্তুৰ ওপৰত ইমান ভৰসা কৰিম নিজৰ থলুৱা বস্তু আছেই যেতিয়া আমাৰ মহাত্মা গান্ধীও যোন একেবাৰে যতৰ দিয়ে কাপোৰ বৈ খাদী কাপোৰ পিন্ধিছিল কপাল ভাল যতৰটো আছিল এয়া মোৰ হ্যাঙ্গিং স্পিনাৰ কাম আৰম্ভ হৈয়ে গ'ল এয়া মই ৰেডি হ'বই এতিয়া আপোনালোকে চাওক এয়া মোৰ ছোৱালীও চাই আছে বহি বহি এই আঙুলি দি বিচাৰি আছে তাইক লাগেই ৰ'বা মা হ'বই এতিয়া ৰ'বা তোমাৰ আম্মা একদম তোমাৰ কাৰণে স্পিনাৰ বনাই আছো এই আৰু এয়া মোৰ হ্যাঙ্গিং স্পিনাৰ ৰেডি আপোনালোকে যদি মোৰ ভিডিওটো চাই পেলাই ভাল পাইছে তেন্তে লাইক কৰিব আৰু যদি কিবা ক'বলগীয়া থাকে কমেন্ট কৰিব আৰু মোৰ যদি এনেকুৱা ভিডিও ভৱিষ্যতেও চাব বিচাৰে তেন্তে হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বাই বাই